ডিএলএড নকৰিবা বন্ধু ডিএলএড নকৰিবা বন্ধু যদি ঘৰৰ পৰা এইবিলাক বস্তু বনাই নিবৰ মন নাই তেতিয়াহ'লে নকৰিব এয়া আমাৰ কলেজত আছে ফুড মেলা গতিকে মোনা সোনা লৈ ধীৰাশ্ৰী মই আহি পালোঁ কলেজ আৰু সকলোৱে নিজৰ নিজৰ কামবোৰ পুৰা কৰিছে আৰু এইকেইটা হৈছে আমাৰ পুতলা আজি ছাৰক জমা দিব লাগিব সকলোৱে একদম থালবিলাক উলিয়াই ধুনীয়াকৈ সজাই লৈছে আৰু ফাইনেলি মোৰ থালিখন ৰেডি হৈ গ'ল মানে বিহুৰ পিঠা পনা বনাই আনিছোঁ আৰু এয়া বিহাইণ্ড দ্য চিন গাই এতিয়া চাবলৈ কোনে কি বস্তু বনাই আনিছে আৰু কেনেদৰে সজাইছে আৰু সঁচাকৈ সকলোৱে ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে খাব মন গৈছে এইপিনে ইহঁতকেইটাই খাব ষ্টাৰ্ট কৰিলে একো নাই খাই থাক নিজৰে বস্তু হয় আৰু এয়া আমাৰ গীতাঞ্জলি বাইদেৱে ইমান ধুনীয়াকৈ পিঠা বনাই আনিছে মানে গোলাপ ফুল পিঠা আজি প্ৰথমবাৰ দেখিছোঁ আৰু এইবোৰ চিনিয়ৰ বা এজনীয়ে বনাইছে ইমান ধুনীয়াকৈ আমাক সেইবোৰ দেখুৱালে তাৰপিছত মেম আৰু ছাৰতে আহি আমি অনা বস্তুবোৰ খাই চালে আৰু ইয়াৰ ওপৰত আমাক মাৰ্কছো দিব অভিয়াছলি মেম যোৱাৰ লগে লগে আমি তিতাই নিজে নিজে ঘৰৰ পৰা অনা বস্তুবোৰ খাই চালোঁ তাৰপিছত একদম লাগি গ'লোঁ বাকীবোৰে অনা বস্তুবোৰ টেষ্ট কষ্ট বাৰু অলপ হয় ঘৰৰ পৰা ইমানবোৰ বস্তু কেৰি কৰি অনাত কিন্তু উপায় নাই ডিএলএড পঢ়িলে এইবোৰ কৰিবই লাগিব আৰু এনজয়মেণ্টো আছে বাৰু নথকা নহয় বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে দে আশা কৰোঁ আপোনালোকে ভাল পালে আজিলৈ আহিছোঁ বাই বাই